জাল কেনেকৈ বনোৱা হয় আজি দেখুন। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে এনেকুৱা তাঁৰ আহে, এইটোক জিআই তাঁৰ বুলি কয়, এনেকুৱা ৰোল আহে তাঁৰৰ। তাৰপিছত ইয়াক কি কৰা হয় দেখুৱাই আছোঁ। তাৰপিছত তাঁৰবিলাকক এনেকৈ কাটা হয়, এটা নিৰ্দিষ্ট জোখত কাটা হয়। কাটাৰ পিছত এইবোৰ এনেকৈ আকৌ তৈয়াৰ কৰা হয়, এইবোৰ তৈয়াৰ কৰা হয়, চাইছে। তাৰপিছত ইয়াত আৰম্ভ হয় এইটো প্ৰচেছ। তাৰপিছত ইয়াক লৈ যাই কিনি আৰু এটা ষ্টেপ আছে, সেইটো কৰিলে নেট জালবিলাক তৈয়াৰ হ'ব। তো আপোনালোকে যদি এনেকুৱা নেট জাল বনায় তেনেহ'লে মই আপোনাৰ এই ভিডিঅ'টোত আপোনালোকক কণ্টেক্ট নম্বৰ দি দিম, আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব আৰু এইবোৰ বনাই ল'ব। তো বলক বাকী প্ৰচেছটো দেখাই আছোঁ। তাৰপিছত ইয়াত বনাই আছে, মানুহজন বা ক'ত গ'ল, হ'ব মানুহজন আহিলে মই কেনেকৈ বনাই ইয়াৰ বিষয়ে জনাই আছোঁ। আৰু আপোনালোকে যদি বনায় তেনেহ'লে মই ভিডিঅ'টোত নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকে যদি কোনোবাই কণ্টেক্ট কৰে আপোনাক, মানে আপোনাৰ নম্বৰটো মই দি দিম, আপোনালোকে ঘৰত যাই বনাই দিব না? যি নহওক বনাব, মুঠতে আপোনাৰ লগত যি আছে মই তাৰ নম্বৰটো ইয়াত দি দিম, তো আপোনালোকে যাইখিনি বনাই দিব ন। ঠিক আছে, ভিডিঅ'টো চালে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত পেজত চাই আছে তেনেহ'লে পেজখন ফ'ল' কৰিব, আৰু যদি ভিডিঅ'খন ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।